অনুভৱ? অনুভৱটো খুব ধুনীয়া 50 বৰ্ষত বীণাপাণি থিয়েটাৰৰ লগত জড়িত হ'বলৈ পায়। তাতে আমাৰ অভিনেতা ৰাজ দা আছে, ভাস্কৰ দা আছে, অঞ্জন দা আছে, তেওঁলোকৰ লগত অভিনয় কৰিবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ। যোৱা বছৰো আছিলোঁ বীণাপাণিত। প্ৰিয়ন স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। চাৰিওভাগে ভ্ৰাম্যমাণৰ বতৰ আৰু ভ্ৰাম্যমাণ বতৰত আজি হ'ল এই বৰ্ষৰ সৰ্ববৃহৎ এখন ভ্ৰাম্যমাণ নাট থিয়েটাৰ বীণাপাণিৰ এই বৰ্ষৰ প্ৰথম শ্ব' প্ৰথম পেণ্ডেল তেখেতসকলৰ পেণ্ডেল তেখেতসকলৰ আখৰা শিবিৰৰ ওচৰতে হয় আৰু আজি 5টা নিশাৰ আজি দ্বিতীয় দৰ্শনিক একেখন নাটক এখন আছিল গাইছ নাটকটো মই বৰ্তমান নকওঁ আপোনালোকক যাই পিনে কৈ দিম। বাকী এতিয়া দিন হৈছে, বাকী মই এতিয়া ডিউটিত আছোঁ, আমি গধূলিকৈ যাম আৰু কোন কোন যাব আপোনালোকক কৈ দিওঁ। মোৰ লগত যাব ভৱেশ দা যাব, এনেকৈ যাব আমি 3জনমান যাম আৰু ভিডিঅ'টো আপোনালোকক সকলোকে চাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। মানে আমাৰ বিলৰ খুৰা হ'ব গোটেই ৰাস্তাটো কুকুৰাৰ কথাকে শুনাই আহিছ। বৰ হৈ গৈছোঁ আৰু মই তহঁতক জোৰ কৰিছোঁ নহয়। মানে তহঁতে জাননে বিলৰ খুৰা এজন সৰ্বশ্ৰেষ্ঠ মানুহ। সকলো সা সম্পত্তি বিক্ৰী কৰি তেওঁ পথৰ ভিক্ষাৰী হ'বলৈ ওলাইছিল। তাৰ কাৰণে জানো মোক জীয়াই ৰাখিবৰ বাবে খুৰা নাথাকিলে আজি হয়তো মই জীয়াই নাথাকিলোহেঁতেন। মোৰ কিন্তু তোৰ খুৰাক এবাৰ চাবলৈ বৰ মন গৈছে। তোৰ মুখত তেখেতৰ কথা ইমানেই শুনিছো। সেইটো মই পিছে মোৰ কথা নহয়। ঐ সংযুক্তা, তুই ঐ কথা মানুহটোক এবাৰ চাই আহো। তহঁতে মোক ঠাট্টা কৰিছ? নাই নাই, ইমান টেনশ্যন ল'ব লগা একো নাই দে। এই তাই ষ্টেচন পাই মোক ফোন কৰিছিল বুজিছ। মানে ৰাস্তাত কিমান ট্ৰেফিক জাম আছে, অলপ পলম হ'বও পাৰে। মাজতে আহি পোৱা নাই যে সেইকাৰণে তই খং উঠিছে বুজিছ। মৰমে খুৰাক বহুত দেখিছোঁ, কিন্তু আমাৰ মাজনীৰে মিলনৰ মৰমৰ জবাব নাই। মই মাজনী হৈ একেবাৰে ভ্ৰম কৰি গৈছোঁ। কৈছাহেনে মোৰতো আৰু অৱস্থা কাহি। এই তাই আহিব, আহি খুৰাকৰ লগত চাই লাভ নাই, তাই আহি তোমাক কেতিয়াও নামাতে। মোক নামাতে কিন্তু কাক পাতিব? দেউতাক দেখা নাই ইমান বয়স হোৱাৰ পিছতো কিমান ষ্টাইলত থাকে। ৰবি তই এই মোক চুবত লাগে বুলি হা? ক'ত বুজিপালো টিকটকৰ থাকিলে তোমাকে খুৰা বেছি নেতা। মই সেইটোহে কৈছোঁ। চোৱাচোন খুৰা, মোৰ লগত আজি কিমান বান্ধৱী আহিছে। ইহঁতক মই তোমাৰ কথা ইমানেই কৈছোঁ যে ইহঁত তোমাক চাবলৈ কৰি গৈছে। তোমালোক বহা দেই, মই তোমালোকৰ কাৰণে চৰ্বত বনাই আনিছোঁ। বহি যোৱা। এতিয়া খুৰাক ভতিজাকৰ আলাপ আৰম্ভ হ'ব যেতিয়া আমাৰ চাই টকাত বাহিৰে বেলেগ উপায় নাই বুজিছা। এতিয়া বহা। খুৰাৰ দৰে ৰসিক মানুহ এয়া চোৱা খুৰা, তোমাৰ কাৰণে স্পেচিয়েল। তুমি ভাল পোৱা আটাইতকৈ তোমাৰ মনৰ তোমাৰ প্ৰেমৰ শুনিছো কি
মোৰ বতাহজাকে কিবা কৈছে বতাহে কৈছে অঁ যা বেটা বতাহে কথা কয় নেকি হয়তো হয় বতাহে কি কয় নোৱাৰিব এই গাদাত পঢ়োঁতে মই কিমানেই লঘোণ খালিছে তাৰ কোনো ঠিক নাই গতিকে লঘোণে থকা তুমি আমাৰ লাভ নাই আহি নোৱাৰিব তাৰমানে দেউতাই আমাৰ ভালপোৱা গ্ৰহণ নকৰে নহয় এইটো মিলনৰ বাহিৰে মই যে আন কাৰোৰে লগত সুখী হ'ব নোৱাৰো সেই কথা মই ভাবিবই নোৱাৰো সেইবোৰ মই জানো কিন্তু দেউতাই কৈছিল দেউতাই ভাবে বিনোদনে ৰহ কিন্তু জমলা এটা লগত তোৰ বিয়া হ'লে দেউতাৰ কল্পনা দিব কি জানি ঠিকনাটি দেখো প্রেমর
পাই আছোঁ ময়ূৰী বা আপোনাক এইবাৰ আমি থিয়েটাৰ বিনাপানীত দেখিবলৈ পাইছোঁ কেনেকুৱা অনুভৱ অনুভৱটো খুব ধুনীয়া 50 বৰ্ষত বিনাপানী থিয়েটাৰৰ লগত জড়িত হ'বলৈ পায় তাতে আমাৰ অভিনেতা ৰাজদা আছে ভাস্কৰ দা আছে অঞ্জন দা আছে তেওঁলোকৰ লগত অভিনয় কৰিবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ যোৱা বছৰো আছিলোঁ বিনাপানীত তাৰপিছত এইবছৰো আছোঁ খুব ধুনীয়া 3খন নাটক আছে অসমবাসী ৰাইজৰ পৰা আমি মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ ভ্ৰাম্যমানত আপুনি কাম কৰিবলৈ কেইবছৰ হ'ল মোৰ 2 বছৰ হৈছে 2 বছৰ বিনাপানীতে আছে 10টা বছৰ যোৱা বছৰো বিনাপানীত এইবছৰো বিনাপানীত সেই গাইজ আপোনালোকে মঞ্চত অভিনয় কৰা মানুহখিনিক আপোনালোকে চিনাকি কৰি দিয়ে কাৰণ এইখিনি মানুহক চিনাকি কৰি দিব লাগে মই জুম কৰি দিছোঁ আপোনালোকক তেখেতে এখন প্লেটৰ ওপৰত উঠিবলৈ লাইটৰ কাম চলাই আছে আৰু এখেতসকলৰ কাৰণেতো নাট এখন প্ৰস্তুত হৈ আছে মঞ্চৰ পৰা বহুত আৰু বহুত মানুহ থাকে এইখিনি মানুহক চিনাকি কৰি দিব এইখিনি মানুহক চিনাকি কৰি দিবলৈ মই এটা ভিডিঅ' পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এইখিনি জেগাতে এণ্ড কৰিছোঁ কাৰণ হ'ল এণ্ড কৰা নাই তাতে আহিছোঁ ৰাতি ঘৰত সোমাইছোঁ আৰু 1টা বাজি গৈছে আৰু এতিয়া ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন ভিডিঅ' আহিছে গাইজ অহাকালি ইতিহাস থিয়েটাৰৰ ওপৰত ভিডিঅ' আহিছে বাউল ভিডিঅ' আহিছে আপোনালোকে খালি ছাবস্ক্ৰাইবটো কৰি থৈ দিব